নতুন বছৰৰ প্ৰথমটো সুপ্ৰভাত অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱা সূৰ্য উদয় হয় 6:12 আৰু সূৰ্য অস্ত যাব 4:37। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমে হাতত লৈছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি সন্মান লাভ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটোত হ'ব কৰ্মত শুভ। আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিসকলৰ আজি দিনটোত হ'ব মানসিক দুশ্চিন্তা। কৰ্কট ৰাশি। কৰ্কট ৰাশিসকলৰ মাজত আজি সমস্যাই দেখা দিব পাৰে। আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিসকলৰ মাজত আজি বহুতৰে ক্ষেত্ৰত ধন নাশ হ'ব পাৰে। আহিছোঁ কন্যা ৰাশিলৈ। নতুন বছৰৰ আজি প্ৰথম দিনটোত নতুন যোগাযোগ হ'ব পাৰে। তুলা ৰাশি। তুলা ৰাশিসকলৰ আজি দিনটোৰ বাবে সম্পদ বৃদ্ধি। আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিসকলৰ মাজত আজি কৰ্মৰ পৰিৱৰ্তন হ'ব পাৰে। আহিছোঁ ধনু ৰাশি। ধনু ৰাশিসকলৰ মাজত আজি প্ৰীতিলাভে দেখা দিব পাৰে। আহিছোঁ মকৰ ৰাশি। আজি দিনটোৰ বাবে উৎসাহ বৃদ্ধি। কুম্ভ ৰাশি। মনত দুখ আৰু শেষৰ ৰাশিটোলৈ আগবাঢ়িছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ মাজত আজি পদোন্নত হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। অহাকাইলৈ পুনৰ লগ পোৱা আশাৰে আজিলৈ এৰিলোঁ। ধন্যবাদ।